এয়া হ'ল সোণোৱালকাই আৰু সোণোৱালকাইৰ মানুহজনী। সোণোৱালকাই ওচৰমান হৈ থাকোঁতে পিতাইকটো মৰি থকাত মাহাকজনীয়ে বৰ কষ্টৰে সোণোৱালকাইক ডাঙৰ দীঘল কৰিছে। সেনেকুৱাকৈ বহু বছৰ পাৰ হ'ল। যোৱা এবছৰ আগত সোণোৱালকাইয়ে বিয়াও পাতল। কিন্তু দুখ লগা কথা যে বিয়া পেটা এমাহমানৰ পিছতে সোণোৱালকাইৰ মাহাকজনীও ডাঙৰ বেমাৰ এটা হৈ কিনে মৰি থাকল। এতিয়া সোণোৱালকাইহঁতৰ ঘৰখনত দুটাই মানুহ, সোণোৱালকাই আৰু সোণোৱালকাইৰ মানুহজনী। ঘৰখনৰ গোটেই উপাৰ্জন সোণোৱালকাইৰ ওপৰতে নিৰ্ভৰ কৰি। ঘৰখনত টকা পইচা খোৱা বোৱা এইবোৰ ঢেৰ সমস্যা। এই সমস্যাবোৰৰ মাজতো কিন্তু সোণোৱালকাইয়ে নিজৰ ঘৰখন ধুনীয়াকৈ সজাই তুলিছে। চিন্তা সমস্যাবোৰৰ মাজতো মৰম চেনেহে নিজৰ সংসাৰী জীৱনটো অতিবাহিত কৰিছে। এতিয়া সোণোৱালকাইনো কেনেকুৱাকৈ চিন্তা সমস্যাবোৰৰ মাজতো নিজৰ সংসাৰী জীৱনটো মৰম আৰু চেনেহৰ মাজে অতিবাহিত কৰিছে তাকে চবেই মিলিকেনে চাং আহচোন। ঐ মানুহটো অকলে অকলে কি কৰি আছনো? কি কৰিবি আৰু চিন্তা এসপামান কৰি কেনে বহি আছং। ইমান কিনো কি চিন্তা কৰি আছ ক? চিন্তা মানে সদায় কোৱা চিন্তাখিনিকে কৰি আছং ক। কিমান দিন যে হ'ল সদাকাইহঁতৰ দোকানত ঢাকেইটাই মাৰিব নাই পেয়া। ঘৰতো তেল নিমখ এদাই হ'ল। এতিয়া ক'ৰ পৰা কি কেনেকৈ যোগাৰ কৰোঁ একো ভাবি নাই পোৱা। সেইবোৰ চিন্তা হ'বই দেচোন। সেই বুলি আৰু বহি বহি একেখিনি কথাকে ভাবি থাকিলে চিন্তাবোৰ দূৰ হৈ নাযায় নেহে। সেইষা হয় ক, হ'লেও কি কৰিবিনো, চিন্তা নকৰোঁ বুলিলেও নোৱাৰোঁ। গোটেই চিন্তা সোপাই মেথাটো খুলি খুলি খাইছে মোৰ। ইমান কি চিন্তা কৰি থাকিব নালাগি দে। তই যিমানে চিন্তা কৰিবি মনটো সিমানে বেছিকৈ বেয়া লাগব। তই বাৰু কথাই কৈছ। সেইকাৰণে এতিয়াৰ পৰা যিটি চিন্তা কৰি নাথাকবে। দে হ'ব দে নকৰোঁ আ। তাৰপৰা তই আজি ৰাতি ভাতৰ লগত খাব লগনি কি যোগাৰ কৰিছ? যোগাৰ মানে কি কৰিম আৰু, পাছফালে থকা বাৰীখনৰ পৰা ঢেকীয়া কেইডালমান তুলি আনি ঔটেঙা কেইডোখৰমান দি জেলেঙাকৈ বনাই দিম, তাকে খাবে আৰু ভাতৰ লগত। দে হ'ব দে, তই বনোৱা জেলেঙাখিনি খায়ে বাৰু লাগি ক। হয় না? আকৌনো তইনো যি বনালেও খাই বাৰু লাগি ক। ঐ মানুহজনী কথা এটা কওঁ। কি কথা ক? তোক যে আজি ইমান বাৰু দেখিছং নেহে। কি হ'ব আৰু থ। সঁচাকৈ কচং ক, অকল চাই থাকঙে লাগিছে। অলপ বেছিয়ে হল পায়। আজি কিহে পাচি হয় তোক? ইমান কি মোক গুণ গাইছ যে? ক'তনো গুণ গাচং হয়, যিটো সঁচা সেইটোহে কচং। ঐ এফালে ইছুমান আহচোন। কি বক? তই প্ৰথমে ওচক আহচোন। তই সেয়া পাই কচোন, মই শুনিম নেহে। ওচক আহিলেনো কি হয় ক তাৰপা? দে আহি লওঁ দে, এতিয়া কি ক'ম বুলিছিলি ক। চুমা এটা খাং দে। সেই মোৱাটো নেলাগি দেই ভম। একো নহয় দে। মোৰ যে লাজ লাগি দেই। বৰ লাজ কৰি দেখাব আহিছি। আকৌনো নিদিলে নাই আকৌ। সোণোৱালকাই চেপেটা বৰ বেয়া সময়ত আহি পালং দেই। তই তাৰপৰা সিয়াতে ৰখি আছ যে, বহিবি আক। নহয় মই জাংগীয়া পাই আকৌ পিছতকৈ আহিম। পোনে আহিছিলিহে, যাওগিয়ে না তাৰপৰা। তাৰপৰা কি ব আহিছিলে ক? কি ব আহিছিলং মানে কি কামত আহিছিলং চব পাহৰি থাকলংচোন। এতিয়া আকৌ প্ৰথমবাৰ নতুন কি ঘৰৰ পৰা হ'ব লাগব। মই যাংগীয়া দেই, থৰকেইটা থাক। যা তেতিয়াহ'লে। মই যে একো নিদেখিলং ক দেই।
এনেকুৱা কি চিন্তা সমস্যাবোৰৰ মাজতো সোণোৱালকায়ে মৰম চেনেহৰ মাজেৰে নিজৰ সংসাৰী জীৱনটো অতিবাহিত কৰিছিল। এতিয়া থতি বা ভিডিঅ'টো চাই কেনে কেনেকুৱা পালে? বাও পালেও কবে, বেয়া পালেও কবে দেই, আৰু ভুল হোৱাবোৰ দেখাই যাবে। মই শুদ্ধ কৰি যাবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে ইমানেই আৰু দেই, যাওঁ আৰু।